মহাৰাষ্ট্ৰ কোনখন ঠাইত প্ৰাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত? উত্তৰটো হ'ল অজন্তা গুহা। কোনখন ঠাই সূৰ্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত? উত্তৰটো হ'ল উৰিষ্যাৰ পুৰী জিলা। ইয়াক কলা পেগোডা বুলি কোৱা হয়। অনন্য খেদিকৰণ আৰু স্থাপত্য ৰূপান্তৰণৰ বাবে মাউণ্ট আবুস্তিৰ জৈন মন্দিৰটো বিখ্যাত। এই মন্দিৰটোৰ নাম কি? উত্তৰটো হ'ল ৰাজস্থান দিলৱাৰা মন্দিৰ। ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবোৰৰ নাম কি? উত্তৰটো হ'ল ইলোৰা গুহা। মুম্বাইৰ পৰা 15 মাইল নিলগত অৱস্থিত 18 শতিকাৰ বিখ্যাত বৌদ্ধ গুহা মন্দিৰটোৰ নাম কি? উত্তৰটো হ'ল এলিফেণ্টা গুহা। মুম্বাই পোতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰটোৰ নাম কি? উত্তৰটো হ'ল ভাৰতৰ প্ৰৱেশদ্বাৰ মুম্বাই। চুলতান মাহমুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি? উত্তৰটো হ'ল কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ। মধ্যপ্ৰদেশত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি? উত্তৰটো হ'ল খাজুৰাহো। যমুনা নদীৰ পাৰত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল কি নামেৰে জনা যায়? উত্তৰটো হ'ল ৰাজঘাট। মধ্যপ্ৰদেশৰ কোনখন ঠাই বৌদ্ধসকলৰ গৃহস্থস্বৰূপ আৰু বৌদ্ধস্তৱৰ বাবেও বিখ্যাত? উত্তৰটো হ'ল সাঁচী। শ্বাহজাহানে তেওঁৰ মৰমৰ পত্নী মমতাজৰ স্মৃতি নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ নাম কি? উত্তৰটো হ'ল আগ্ৰা তাজমহল। কলকাতাত অৱস্থিত বিখ্যাত কলা বীথিকাটোৰ নাম কি? উত্তৰটো হ'ল ভিক্টোৰিয়া মেমৰিয়েল। গোৱালিয়ৰত অৱস্থিত বিখ্যাত দুৰ্গটোৰ নাম কি? উত্তৰটো হ'ল গোৱালিয়ৰ দুৰ্গ। কোনটো বিখ্যাত কীৰ্তিস্তম্ভৰ মুখ্য প্ৰৱেশ পথটোৰ নাম লুহুৰ গেট? উত্তৰটো হ'ল লালকিল্লা। অজন্তা গুহা ক'ত অৱস্থিত? উত্তৰটো হ'ল জলগাঁও। অজন্তা গুহা কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল গুপ্ত শাসক। আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল আকবৰ। চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল কুলি কুতুব শ্বাহ। এলিফেণ্টা গুহা কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ৰাষ্ট্ৰকূট শাসকসকল। ইলোৰা গুহা ক'ত অৱস্থিত? উত্তৰটো হ'ল ঔৰংগাবাদ। ইলোৰা গুহা কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল বুদ্ধসকল। হুমায়ুনৰ সমাধি ক'ত অৱস্থিত? উত্তৰটো হ'ল দিল্লী। হুমায়ুনৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল হুমায়ুনৰ পত্নী। জামা মছজিদ ক'ত অৱস্থিত? উত্তৰটো হ'ল দিল্লী। জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল শ্বাহজাহান। লালবাগ ক'ত অৱস্থিত? উত্তৰটো হ'ল বাংগালোৰ। লালবাগ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল হাইদৰ আলী। ৰাষ্ট্ৰপতি ভৱন ক'ত অৱস্থিত? উত্তৰটো হ'ল দিল্লী। ৰাষ্ট্ৰপতি ভৱন কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ব্ৰিটিছ চৰকাৰ। কুতুব মিনাৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল দিল্লী। কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল কুতুবুদ্দিন আইবাক। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল গুৱাহাটী। কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল নৰনাৰায়ণ। লালকিল্লা ক'ত অৱস্থিত? উত্তৰটো হ'ল দিল্লী। লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল শ্বাহজাহান। সবৰমতী আশ্ৰম ক'ত অৱস্থিত? উত্তৰটো হ'ল আহমেদাবাদ। সবৰমতী আশ্ৰম কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল মহাত্মা গান্ধী। শান্তি নিকেতন ক'ত অৱস্থিত? উত্তৰটো হ'ল পশ্চিম বংগ। শান্তি নিকেতন কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল অমৃতসৰ। স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল গুৰু ৰামদাস। ছেণ্ট জৰ্জ দুৰ্গ ক'ত অৱস্থিত? উত্তৰটো হ'ল চেন্নাই। ছেণ্ট জৰ্জ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী। তাজমহল ক'ত অৱস্থিত? উত্তৰটো হ'ল আগ্ৰা। তাজমহল কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল শ্বাহজাহান। বিষ্ণুপদ মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো হ'ল গয়া। বিষ্ণুপদ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ৰাণী অহল্যাবাই। বিজয় স্তম্ভ ক'ত অৱস্থিত? উত্তৰটো হ'ল চিতোৰগড়। বিজয় স্তম্ভ কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল মহাৰাণা কুম্ভ। ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত? উত্তৰটো হ'ল কলকাতা। ভিক্টোৰিয়া মেমৰিয়েল কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ব্ৰিটিছ চৰকাৰ।
গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? উত্তৰটো হ'ল মুম্বাই। গেটৱে অফ ইণ্ডিয়া কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ল ব্ৰিটিছ চৰকাৰ। আগ্ৰা দুৰ্গ ক'ত অৱস্থিত? উত্তৰটো হ'ল আগ্ৰাত।